समाजवादी पार्टी जिंदाबाद, अखिलेश यादव जिंदाबाद, अखिलेश यादव जिंदाबाद, डिम्पल यादव जिंदाबाद, डिम्पल यादव जिंदाबाद। সংবাদ মাধ্যমৰ সকলোকে মই সমাজবাদী দলৰ মই ৰাজ্যিক সভাপতি হিচাপে সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। সমাজবাদী দলটো যদিও অসমত বহুত বেছি পুৰণা নহয়, তথাপি আমি প্ৰথমতে আমি দলটো অসমলৈ অহাৰ লগে লগে আমি পঞ্চায়ত নিৰ্বাচনটো খেলিছিলোঁ। 3 মাহ হৈছিলে তেতিয়া সেইটো সময়ত, কিন্তু তথাপি আমি খুব ভাল ফলাফল দেখাবলৈ পাইছিলোঁ কম সময়ৰ ভিতৰত। পৰৱৰ্তী নিৰ্বাচন বৰ্তমান যিটো MCLA নিৰ্বাচন হৈ আছে BTC এৰিয়াত, ইয়াত আমি মুঠ 12জন প্ৰাৰ্থী দিছোঁ। 40টা সমষ্টিত 12জন প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ। এই 12জন প্ৰাৰ্থীৰ ভিতৰত আমি যিসকল প্ৰাৰ্থিত্ব বাচিছোঁ, আমি ৰাজ্যিক কমিটিৰ ফালৰ পৰা কোনো প্ৰাৰ্থীক দিয়া নাই। এনেকৈ ৰাইজে বাছি দিয়া প্ৰাৰ্থীকে আমি দিছোঁ। যেনেকৈ আমি ইয়াতে আমাৰ বোমা সমষ্টিত জাকিউল ইছলাম ডাঙৰীয়া আছে, তেখেত ৰাইজে বাছি দিয়া প্ৰাৰ্থী, ৰাইজে বাছি দিয়া প্ৰাৰ্থীকে আমি লৈছোঁ ইয়াত। আৰু আমি BTC এৰিয়াত আমি আহি যিখিনি দেখিছোঁ, খোলাখুলিকৈ ক'বলৈ গ'লে আগতে যেতিয়া হাগ্ৰামা টাইমত আছিলে কামখিনি অলপ হৈছিলে, নোহোৱা নহয়, সেইটো সঁচা কথা ক'ব লাগিব, কিছুমান কাম হৈছিলে। কিন্তু এতিয়া UPPLৰ টাইমত আমি যিবিলাক আজি দেখিছোঁ, ৰাস্তা পদূলিয়েই হওক বা অনুষ্ঠান, বিভিন্ন অনুষ্ঠানবিলাকেই হওক, এইবিলাক ক্ষেত্ৰত মানে যি ধৰণে ডেভেলপমেণ্ট হ'ব লাগিছিল, অসমৰ বিভিন্ন ঠাইত আমি যেতিয়া ঘূৰি ফুৰোঁ, মই যেতিয়া ঘূৰি ফুৰোঁ, তাৰ তুলনাত কিন্তু ইয়াত বহুত পিছ পৰি আছে, বহুত পিছ পৰি আছে। আৰু আমি যিসকল প্ৰাৰ্থী দিছোঁ, আমাৰ বিশ্বাস আছে, যেনেকৈ আমাৰ জাকিউল ইছলাম ডাঙৰীয়াই হওক বা এনেকৈ যিসকল বিভিন্ন ঠাইৰ প্ৰাৰ্থী যিসকল আছে, আমাৰ বিশ্বাস আছে তাৰ মাজতে আমাৰ বহুকেইজন প্ৰাৰ্থী কিন্তু জয়ী হৈ আহিব। গোটেই লিষ্টখন মোৰ লগত নাই। মুঠতে আমি আপোনালোকৰ লিষ্টখন দি দিম বাৰু মই এতিয়া অলপ পিছতে। গোটেই মুঠতে 12জন আমি প্ৰাৰ্থী দিছোঁ। 12জন প্ৰাৰ্থীৰ ভিতৰত আমি আশা কৰিছোঁ যে যথেষ্ট এটলিষ্ট 50% প্ৰাৰ্থী আমাৰ জয়ী হৈ আহিব। কাৰণ পঞ্চায়ত নিৰ্বাচনটো আমি কৈছোঁ যে যিসকল আমি প্ৰাৰ্থী যদিও তেওঁলোকে ইলেকশ্যনত খুব ভাল ফলাফল মানে জিকিব পৰা নাই, কিন্তু ছেকেণ্ড পজিশ্যন পাইছে আৰু খুব কম মাৰ্জিনতহে হাৰিছে, খুব কম মাৰ্জিনত হাৰিছে। ইয়াতো আমি আহিছোঁ যে যিসকল আমি প্ৰাৰ্থীটো আমি বিচাৰিছোঁ গোটেই 12জনেই জিকি আহক, নহ'লেও যিসকল হয়তো কোনোবা যদি কিবা কাৰণে যদি হাৰিবলগীয়াও হয়, আমাৰ বিশ্বাস আছে যে খুব কম মাৰ্জিনতহে তেওঁলোকে হয়তো হাৰিব। আপোনালোকৰ ৰাইজৰ প্ৰতি কি ধৰণৰ মূল প্ৰতিশ্ৰুতি কি থাকিব, মূল ইছ্যুলৈ কি আগবাঢ়িব, কেনেকৈ ৰাইজৰ লগত আমি বাকী ঠাইৰ লগত উন্নতিৰ ক্ষেত্ৰত আমি ইয়াত বিশেষকৈ যিটো অখিলেশ যাদৱ ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি, তাত যি ধৰণে তেওঁলোকে যিটো সততাৰে কাম কৰিছে, আপোনালোকে দেখিছে সংবাদ মাধ্যমতে হওক, ছ'চিয়েল মিডিয়াতে হওক, দেখিছে তেখেত যিটো অনেষ্টলি যিটো কাম কৰিছে। কাৰণ তেখেতে যিটো এক্সপ্ৰেছ হাইৱে, যমুনা হাইৱে আপুনি দেখিছে, 323 কিলোমিটাৰ যিটো ৰাস্তা বনাইছে, তাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাৰ্কুলাছ প্লেন লেণ্ড কৰিব পাৰিছে। ইমানেই সুন্দৰ, সেইটো ভাৰতবৰ্ষত ক'তো তেনেকুৱা ৰাস্তা বনাব পৰা নাই। তেখেতে ইমান নিকা ভাৱমূৰ্তি, সেই নিকা ভাৱমূৰ্তিটো লৈ পেলাই আমি সেইকাৰণে প্ৰাৰ্থী যিসকল দিছোঁ, যাতে তেখেতসকলে নিকা ভাৱমূৰ্তি যিটো চৰকাৰী অনুদান যিবিলাক আহে, সেই অনুদানবিলাক সৎ ব্যৱহাৰ হ'ব পাৰে। সৎ ব্যৱহাৰ হ'লে এই অঞ্চলবিলাকত যথেষ্ট উন্নতি হ'ব। এতিয়া আমি ইয়ালৈ আহি থাকোঁতে ৰাস্তা পদূলিৰ যি জৰাজীৰ্ণ ৰূপ দেখিছোঁ, মোৰ বিশ্বাস আছে অন্ততঃ সেই ঠাইবিলাক কাম কৰিব পাৰিব। বিভিন্ন অনুষ্ঠানবিলাক আছে, শিক্ষানুষ্ঠানে হওক, হেল্থৰ ক্ষেত্ৰতেই হওক, যিবিলাক পিছ পৰি আছে, আমি ভাবিছোঁ তেওঁ নিজৰ অঞ্চলটোৰ অন্ততঃ পুঁজিৰ সৎ ব্যৱহাৰ হ'ব আৰু ৰাইজৰ এই অভাৱ অভিযোগবিলাক আমি দূৰ কৰিব পাৰিম। আপোনালোকৰ যি প্ৰাৰ্থী জিকি যায় নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ ক্ষেত্ৰত সমৰ্থন কৰিব নেকি? নাই, সেই ক্ষেত্ৰত এতিয়া আমি কাৰণ আমাৰ হাইকমাণ্ডসকলকৈ অখিলেশ যাদৱ ডাঙৰীয়া আছে, আমাৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতৰ লগত এইখিনি আমি তেতিয়া পৰৱৰ্তী পৰ্যায়ত যিসকল প্ৰাৰ্থী আমাৰ জিকি যাব, তেখেতসকলক লৈ পেলাই আমি তেখেতৰ ওচৰত যাব লাগিব। আমি তেখেতৰ সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত মতে আমি তাৰপিছত সেই সিদ্ধান্ত মতে আমাৰ অসমৰো আমাৰ সিদ্ধান্ত হ'ব।